চৰাইদেউ আহোম ৰাজত্বৰ প্ৰথম স্থায়ী ৰাজধানী। স্বৰ্গদেউ চাওলুং চুকাফাই নিজ ৰাজ্য ত্যাগ কৰি ঠায়ে ঠায়ে বহুতো ৰাজ্য জয় কৰি পাটকাই পৰ্বত পাৰ হৈ অৱশেষত এটা সুউচ্চ পাহাৰৰ টিলা দেখা পাই ক'লে মংডুন চুন খাম আৰু ঠাইটুকুৰাৰ নামকৰণ কৰিলে টিপাম। টি মানে ঠাই আৰু পাম মানে হৈছে ওখ, অৰ্থাৎ ওখ ঠাই, এয়াই হ'ল টিপাম। এয়া আছিল 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰৰ কথা। এই টিপামত 3 বছৰ কাল কটায়। ইয়াৰ পাছত অভয়াপুৰ, হলগুৰি, হাবুং, চন্তক, শিমলুগুৰি আদি কেইবা ঠাইতো অস্থায়ী ৰাজধানী পাতি থাকে। অৱশেষত 1253 খ্ৰীষ্টাব্দত চৰাইদেউত স্থায়ী ৰাজধানী পাতে। চৰাইদেউ শব্দটো উৎপত্তি হৈছে টাই আহোম ভাষাৰ শব্দ চেৰাইদেউৰ পৰা, যাৰ অৰ্থ হৈছে পৰ্বতত জিলিকি থকা নগৰ বা চহৰ। চে মানে চহৰ বা নগৰ, ৰাই মানে জিলিকি থকা আৰু দৈ মানে হৈছে পৰ্বত বা পাহাৰ। এই চৰাইদেউ বা চেৰাইদেউয়ে হৈছে আহোমৰ প্ৰথম স্থায়ী ৰাজধানী। চৰাইদেউত ৰাজধানী স্থাপনৰ পাছত চুকাফাই দেশ গঠনত মন দিলে। প্ৰথমে মৰাণৰ ৰজা বডৌচা আৰু বৰাহীৰ ৰজা ঠাকুমথাৰ সৈতে মিত্ৰতা কৰে। বুৰঞ্জীত লিখা আছে, চুকাফাই মিত্ৰতাৰে বশ কৰি মৰাণক খৰিভাৰী, বাৰীচোৱা আৰু বৰাহীক কাঠকটীয়া, চাংমাই, ভৰালী, জৰাধৰা, বেজ, কুকুৰাচোৱা আদি বনোৱা কৰি ল'লে। এয়াই আছিল আহোমৰ 600 বছৰীয়া ৰাজত্বৰ সূত্ৰপাত।